এইটো কিনো গটিয়াই গটিয়াই আহিছ ভালকে আহিব নোৱাৰ আৰু মূৰৰ পৰা এখন অঁতৰচোন অঁতৰা কিয় আঁতৰাব লাগে ইমানো ৰ'দ পৰা নাই দে একে তালু ফুটিব আৰে মেকআপ গুচি যাব আইঅ তই ছোৱালী নেকি মেকআপ লৈ আহিছ যে কৰিব লাগিব মেকআপ বিয়া যেন তাৰহে ভণ্টি এই বিয়া বাৰু বিহু এইবিলাকতে মানুহৰ ভাগ্যৰ চকৰি ঘূৰে মানে বল আহ বা মেকআপ ল বেটা ৰ মুঠতে ছাৰক সখী যাম মই হ'ম সেইটো খাটাং হ'ব চা আপুনি সখী সেইটো খাটাং তই বুজি পাইছ জানো নাপাইছে আপোনাৰ ছাপোৰ্টটো কৰিছোঁ চা ঐ কি কেইটা সেইডালৰ কথা বাদ দিয়কচোন ছাৰক গিফ্টটোৰ কথা কি কয় সেইটো কওক আমাৰ থানাৰ ফালৰ পৰা চিটি বাছ এখনকে চিটি বাছখন দিলমিল কাগজ দি পেটিং কৰিবলৈ দিগদাৰ হ'ব চা হাই মূৰ্খ দৰাৰ লগত যাবলৈ সেইখন থানাৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰি দিয়াৰ কথা ভাবিছোঁ ভি আই পি এটাকে 4,000 মান টকীয়া দি দিওঁ নেকি এইটো বেয়া নহ'ব চবে 500কে দিব লাগিব আৰু হৈ যাব মানুহ হিচাপ কৰোঁ ৰ'ব আপুনি মই সুস্মিতা কমল মোক চেপাতকে ধৰাচোন কিয় মোক এক্সট্ৰাকে যাম বুলি ভাবিছোঁ কিহৰ কাৰণে 500 টকাটো দিব লাগিব পইচা কথা নাছে ইমান গম পাইছে মোক চেপাতকে যাম বুলি ভাবিছোঁ উলিয়া পইচা উলিয়াই ঐ কি কেইটা মই বাকীকেইটা পৰা পইচা উঠাই লওঁ নেকি ন যাচোন যা দে পইচাটো দে পইচা আজি গৰমটো ইমান বেছি পৰিছে 500 টকাখন দে মই ধুনীয়াকে বিচি দিম তোক সুধিছোঁ আমাৰ কইনাজনী ঘৰটো ক'ত আছিলে চা তোৰ পকেটত আছে চাওঁ খোৱাত উঠাই দিবি পইচাটো দে অৱশ্যে নহয় এনেই গৰম লাগি আছে শিয়ালৰ বুদ্ধি ইয়াৰ আৰাম চোৱাতাৰ মহাৰাণী ফেনটো কিয় অফ কৰি দিছা পইচা দিয়া এতিয়া থানাৰ ফেন লওঁতেও আমি পইচা দিব লাগিব বাকলি ছাৰক গিফ্ট কিনিব নালাগিব জানো 500 টকা দিয়া ওকে দিম আগে ফেনটো দিয়া না আমাৰ মেকআপ বেয়া হৈ যাব মই যে ঘামি যাবি পইচা তুলি ফুৰিছোঁ ছাৰৰ কাৰণে মোৰ মেকআপ নষ্ট নহয় মানে তোমাৰ কথা বেলেগ বিউটি কি বেলেগ মই মানে ছোৱালী নহয় ঐ এই ছোৱালী যিডাল স্পীডত ফেন দি লৈছা মেকআপ একেবাৰে ভৰকে উৰি ক'ৰবাত পাবগে দিয়া পইচা দিয়া এজনী ওখ হৈছে চা মণি বাৰনগৰৰ খুলজনী দেখোন আজি একে ৰঙীন বৌতি লগা বেয়া লাগিছে ধুনীয়া লাগিছে মেকআপটো অকণমান কমাই লোৱা ক'তা মেকআপ ঘঁহাই নাই ধূলি পাউডাৰ অকণ ঘঁহিছো তোমাৰে মোৰে ৰংটো মিলিব লাগিব নহয় মিলোৱাচোন অকণ আপুনি ক'লা হ'ল মই কি কৰিব লাগে হাই এজনী বিয়া ঘৰত যাই তাইৰ লগত কথা পাতি নাথাকিবা দেই ল'ৰাবোৰে চাই থাকিব মোক সেইটোৱে ভাল নালাগিব কিবা এই ছাৰ ৰুমলৈ যাওঁ আছো কথা এটা পাতি অৱশেষত SI ছাৰৰ বিয়াখন হ'ল অৱশেষত কেৰাহীত মাংস সিজিল আৰু একো বুজি নাপায় আচাই চাই বেয়া আপুনি ফুটিহে কৰিব লাগিছে আপুনি যে মনটো দুখকে অলপ নলগা নহয় মোহন আজি SI ছাৰৰ বিয়া নহয় মোৰ বিয়া হ'ব লাগিছিল কিমান পুতি লাগিলে ভাবিলেই ভাল লাগে কিন্তু নহ'ল কাৰণ টপা কপাল যে আৰু বেয়া লগা নাই আপোনাৰ এই পোৱালিটোৰ লগত আপুনি বিয়াৰ কথা পাতি আছে ছাৰ গাড়ী আহিল চবকে মাতি দে যা ৰবা বাইদেউ এইটো কি কিনো আনিছো ভালকে অলপ যা উঠ মণি আগত উঠা আপুনি ক'ত উঠে মই কৰিছো খুলি দিয়কচোন
চকাৰ পৰা ফুট এটা লৈ লোৱা বমি নহয় মণি অ' যাম ময়ো যাম ব'লা দিয়া ষ্টাৰ্ট দিয়া হেই ইমান কি হ'ল? কম লাগিছে বেটাৰীটো বহি গ'ল গাড়ীখন ধাক্কা মাৰিব লাগিব যাব লাগিছে ঠেলিব লাগিব ব'ল নাম নাম হয় দেই মাইকী মানুহ কেইজনী থাক বাইলুঙা ঠেলিব লাগিব ৰিজাৰ্ভ কৰে আপুনি হে দে ঠেল দিয়া এই গাড়ী ঠেল চাদৰ মেখেলা পিন্ধি এইবোৰ কৰাইছে কেকেটা আপুনি পিক আপ আচ্ছা। এই চাবি অ' ছাৰ কি হ'ল হা ছাৰৰ বিয়া ঐ কি সপোন দিনতে হ'ব দেখিছে ফলিয়াই যায় হেই মানুহ মাৰি দিব দেই আপুনি বৰ আচৰিত সপোন দেখিলো দেই সঁচাই আকৌ ছাৰৰ বিয়া হৈ গ'ল নেকি ভাবি লোৱাত কি আপত্তি যুগ্ম জীৱনৰ অলেখ শুভকামনা থাকিল ছাৰ কি ৰাস্তাবিলাকত ধূলিবিলাক হৈছে পিন্ধিবই নোৱাৰি ধূলি লাগিয়ে যায় নহয় মই জোতাযোৰো পিন্ধিব নোৱাৰো নহয় তালুখন ভমক মাৰে ঐ তই যে ভিতৰত চেণ্ডেল চাফা কৰিছ কিনো হ'ব কিনো হব গোটেইখন যে ধূলিময় কৰিলি নহয় দে নহয় মাৰিবলৈ আহিছ হা সেই ঝাৰু দিয়া মানুহে গম পায় কিমান কষ্ট এইবোৰ কামত বা তই এনেকৈ কৈছ যেন মই কিবা ডাঙৰ অপৰাধহে কৰিছো কৰিছ এই ৰাতিখন চেণ্ডেল চাফা কৰি কলৈ যাও মোৰ এঠাইত কাম আছে কি কাম কামৰ কথা বাদ দে মোৰ অকণমান দেৰি হ'ব পাৰে ভাত থব নালাগে আৰু বেছি দেৰি হলে মই থাকি দিম নহয় কলৈ যাও কথাটো কৈ থৈ যা কাম আছে কি কাম মই পাগল হৈ যাম দেই মানুহে ইমান কাম কৰিব পাৰে নেকি ভাত ৰন্ধা ঘৰ ঝাৰু দিয়া এই মহাৰাণীক সময়মতে চাহ দিয়া অ' ভাত হ'ল নে বিকাশ ভাত হ'ল নে ক'ত যাব আৰু শৰ্মা দোকানীখন মদ খাবলৈ যায় বেলেগ কি পতুৱেন্তে কথা কৈ নাথাকিবা যোৱাই সেই জোৱাইৰে ঠিকেই কৈছে বা আজি মানে দুইটাই একেবাৰে হৈ গলি আৰু দুইটাই মিলি মোক গল দিয়াত লাগি গলি ভাষা শুনিছা ফুটবল ৰিলেটেড কথাহে কয় গোটেইটো বাইচং ভুটীয়া ফুটবলৰ হাৱা চলি থকাৰ কাৰণে মই ফুটবলৰ কথাই কৈছো মই যাওঁ ঐ ঘৰৰ পৰা এক খোজো লৰচৰ নহবি মই এইবোৰ ভাল নাপাওঁ ৰ'বচোন দেই আপুনি কেতিয়াৰ পৰা গেলামত আহি হ'ল হে লোকৰ ৰুমত গৈ সদায় মদ খাই যে ধ্বংস হৈ গ'ল মানে ন এই ফটুৱা কথা নকবা হে মই সেইবিলাক ধান্দাত নাযাওঁ তেনেহলে কি ধান্দাত যাওঁ নকওঁ কেলে মই ফুটবল খেল চাবলৈ যাম ৰাছিয়া নহয় সমনা ঘৰত তাত দুটা টিম মাতিবনে বাৰু তুমি পাগল হৈছা যোৱা সমনা ঘৰত টিভিত চাম ঐ ঘৰত এইটো মানে পাৰ বাকচ ঠাণ্ডা সন্মুখত টিভিটো লগাই লৈ ফ্ল'ৰত বহি আই ঐ দেহি চিটুৱেশ্যনটো জানেই যে নিজেও সেই একে প্ৰকৃতিৰহে কথা কি ফালৈ কাটি যোৱা আচলতে মানে ফুটবল খেলখন অকলে চাই ভাল নালাগে 4-5জন মিলি চালে ভাল লাগে মই যে সমদা ঘৰত যাম আৰু 2জনমান বেলেগৰ পৰা আহিব দে আহিছো দে এইটো গ'লেই হয় দেই ফুটবলে দেখিছো মানুহবিলাক বলিয়া কৰি মাৰিব ব'লা আমিও ফিল্ডত যাওঁ ব'লা খেলোগে খেলিব নালাগে টিভিত চাওক